নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আছামিজ ইউটিউব সহায়িকা, য'ত মই সাধাৰণতে নতুন ইউটিউবাৰসকলক ইউটিউব সম্পৰ্কীয় বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াওঁ। ইউটিউবত কেনেকৈ কি কৰিব লাগে এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়াওঁ। যিহেতু মোৰ এটা 25,000 ওপৰৰ ছাবস্ক্ৰাইবাৰৰ চেনেল আছে ক্ৰিকেট গুৰু আছাম বুলি, তাৰ পৰা পোৱা অভিজ্ঞতাসমূহৰ পৰা মই এইটো চেনেলত আপোনালোকক সেই কথাখিনি বুজাবলৈ চেষ্টা কৰোঁ। এতিয়া প্ৰথমতে যেতিয়া আপুনি ইউটিউব চেনেল এটা খোলে, বহুতে হয়তো প্ৰথমতে ভাবে যে নিজৰ ভিডিঅ' নিজে চালে ভাল নে বেয়া সেই সন্দৰ্ভত মই বেলেগ এটা ভিডিঅ' দিয়া আছে, আপোনালোকে চোৱা নাই যদি চাব পাৰি, ইয়াৰ আগৰ ভিডিঅ'টোত মই কোৱা আছে। এতিয়া যেতিয়া নতুন ইউটিউবাৰ হয় প্ৰথমতে নিজৰ ভিডিঅ'খিনি নিজে চাবলৈ আৰম্ভ কৰে, বহুতবাৰ চাই দেই, নিজৰ ভিডিঅ'খিনি বহুতবাৰ চায়, এবাৰ দুবাৰ নহয়, ময়ো চাইছিলোঁ। মই যেতিয়া প্ৰথম ইউটিউব আৰম্ভ কৰিছিলোঁ তেতিয়াও মই নিজৰ ভিডিঅ'খিনি বাৰে চাওঁ, 5-6 বাৰ চাওঁ, কেতিয়াবা 10 বাৰো হয়তো চাওঁ। কাৰণ আমি সেইটো সময়ত ভাবোঁ যে ভিউ বাঢ়ি গৈ আছে, নিজে চাই থাকিলে ভিউ বাঢ়ি গৈ থাকে, এটা দুটা নিজেই মানে কোনেও যেতিয়া নাচায় প্ৰথমতে ভিডিঅ' দিলে নিজেইতো চাব লাগিব। চ' তেনেকৈ মানে আমি ভিউবিলাক বঢ়াওঁ, প্ৰথমতে নিজে চালোঁ, আকৌ এবাৰ চালোঁ, তেনেকৈ বঢ়াই গৈ থাকোঁ। এতিয়া মেইন কথাটো হৈছে আপুনি যেতিয়া নিজৰ ভিডিঅ'সমূহ নিজে চাব তেতিয়া ভিউ জানো বাঢ়িব, সেইটো মেইন কথা। আপোনালোকৰ মনত সেইটো প্ৰশ্ন থাকিব যে নিজৰ ভিডিঅ' নিজে চাই পেলাই ভিউ বঢ়াব পাৰি নেকি? মই 10 বাৰ চাই মই 10টা ভিউ ল'লোঁ, মই 1000 বাৰ চাই মই 1000 বাৰ ভিউ ল'লোঁ, মই 1,00,000 বাৰ চাই মই 1,00,000টা ভিউ ল'লোঁ। এইটো সম্ভৱ হয় জানো? আপোনালোকে জানি থোৱা ভাল যে এইটো অসম্ভৱ কথা, এইটো কেতিয়াও সম্ভৱ নহয়। আপুনি যিমান বাৰে নাচাওক, এবাৰ চাওক, 10 বাৰ চাওক, 100 বাৰ চাওক, 1000 বাৰ চাওক বা 1,00,000 বাৰেই নাচাওক কিয়, তাৰ ভিউ কিন্তু এটাই হ'ব, এটাই। আপুনি যিমান বাৰেই নাচাওক, লাগিলে গোটেই বছৰ ভৰে চাই নাথাকক নিজৰ ভিডিঅ' এটা, তাৰ ভিউ এটাই হ'ব। আপোনাৰ ভিউ বঢ়া দেখুৱাব, ভিউটো বাঢ়ি গৈ থাকিব। আপুনি নিজে চালে 10 বাৰ চালে 10টা ভিউ হ'ব, কিন্তু কেইদিনমানৰ পাছত সেইটো আকৌ আহি আগৰ অৱস্থাত পাই যাব। তেনেকুৱা মই মোৰ নিজৰ লগতে প্ৰমাণ পাই থৈছোঁ। ময়ো আগতে যেতিয়া প্ৰথম ইউটিউব আৰম্ভ কৰিছিলোঁ সৰুতে, তেতিয়া নাজানিছিলোঁ, তেতিয়া বহুত বাৰ চাওঁ, 100 বাৰমান চাই দিওঁ, 50 বাৰমান চাই 50টামান ভিউ লৈ লওঁ। পাছত 5 দিনমান পাছত দেখোঁ যে ভিউ আকৌ সেই একে আগৰ অৱস্থাতে আহি ঘূৰি আহে। চ' তাৰ মেইন কথাটো হৈছে যে ইউটিউবৰ যিটো ছিষ্টেম, সেই ইউটিউবৰ ছিষ্টেমটোৱে আপুনি যিমান বাৰে নাচাওক এটা ভিউ হিচাপে ধৰিব। গতিকে সেইটোৱে কথা। গতিকে আপুনি 100 বাৰ 1000 বাৰ চাই লাভ নাই নিজৰ ভিডিঅ'টো, আপুনি যদি চাবলগীয়া আছে এবাৰেই চাওক। চ' সেইটো আপোনালোকৰ টাইম লষ্টৰ পৰা এটা কথা মই বচাই দিছোঁ, টাইম লছ নোহোৱাৰ এটা কথা। বহুতে হয়তো তেনেকৈ ভাবি বহুতবাৰ চাই থাকিব পাৰে। চ' আজিৰ ডিটেইলখিনি ইমানেই আছিলে যে বহুতবাৰ চাই লাভ নাই, এবাৰ ভিউ হিচাপে ধৰা হয়। চ' আপোনালোকে যদি এই কথাটো ভাল পালে তেতিয়া এটা লাইক দিব, শ্বেয়াৰ কৰিব। বিশেষকৈ অসমৰ যিসকল ল'ৰা ছোৱালীয়ে উঠি আহিছে, নতুনকৈ ইউটিউব কৰিবলৈ আৰম্ভ কৰিছে, তেওঁলোকক শ্বেয়াৰ কৰিব। আৰু চেনেলটোলৈ আপুনি নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে মই ডিম্পুৱে বিদায় মাগিছোঁ, ধন্যবাদ।